সকল মই কুকুৰতা আপোনালোক সকলোকে মোৰ নতুন চেনেলটিলৈ স্বাগতম জনাইছোঁ লগতে অনুৰোধ কৰিছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো মই আজি আপোনালোকক দেখুৱাম আমাৰ কলেজখন ভিতৰৰখিনি এনেকুৱা আনি অলপ বাহিৰৰ ফালৰ পৰা দেখাম যদি ভাল লাগে জনাব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া সময় অলপ খোজকাঢ়ি যাম খুৰাৰ লগতে যাম ঠাণ্ডা যেহেতুকে সেইকাৰণে জেকেটটো পিন্ধি দিলোঁ গৰম উঠিব কলেজত আকৌ খুলি ল'ম এইডোখৰ অলপ খোজকাঢ়ি আহিছোঁ খুৰা আহি আছে নহয় দাদা থ'বগৈ যদি খুৰা নাহে আকৌ ওলাই আহিছোঁ অলপ আমি কলেজৰ পালোহিয়ে এয়া পামগৈ এইখনেই হৈছে আমাৰ কলেজখন ওপৰত লিখা আছে মাছখোৱা ডিগ্ৰী কলেজ মাছখোৱা হয় কলেজখনৰ নাম মাছখোৱা ডিগ্ৰী কলেজ হয় আৰু সেইফালে ল'ৰা ছোৱালী সোমাই গৈ আছে এইখনে হৈছে আৰু ইয়াৰ অলপ ভিতৰৰ পৰা দেখাইছোঁ আগফালখন আৰু এইটোৱে হয় আমাৰ কলেজৰ আগফালখন এইফালে ফুল ৰুই থোৱা আছে কেনেকুৱা লাগিছে জনাবচোন আমাৰ কলেজৰ পৰিৱেশটো এতিয়া মোৰ ক্লাছ হৈছে ক্লাছ কৰি আপোনালোকক পুনৰ আকৌ লগ পাই আছোঁ আমাৰ ক্লাছ কৰি হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ এইজনী দীপালী বাইদেউ এজনী অঞ্জু এইকেইজনী বন্তি আৰু আৰু আমাৰ ভোক লাগিছে আৰু এতিয়া আমি হোটেলত সোমাই কিবা এটা খাই লওঁ এয়া লৈ ল'লোঁ পৰঠা আৰু খাই আপোনালোকক লগ পাই আছোঁ ক্লাছ কৰি মেলি এয়া আহিলোঁ পালোহি ঘৰ আৰু ঠাণ্ডা গুচি গ'ল মানে গৰম উঠি গ'ল জেকেটটো খুলি ল'লোঁ হাততে লৈ আহিলোঁ আৰু এতিয়া ঘৰ আহি পালোহি আজি ভিডিঅ'টো ইমানতে সামৰোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ বাই বাই